নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে 4টা বিভাগত মুকলি হোৱা প্ৰায় আপোনালোকৰ 2000-3000 মান পদ লৈ আহিছোঁ। গ্ৰেড 3 আৰু গ্ৰেড 4 হয়। আপোনালোকৰ এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেট হৈছে আপোনালোকৰ 3 আগষ্ট 2023। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ভেকেঞ্চিটো আপোনালোকৰ মুকলি হৈছে যিটো ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ শিৱসাগৰৰ ফালৰ পৰা। ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট হৈছে 18/8/2023। আপোনালোকৰ বহুতো সময়ো আছে আপোনালোকৰ বৰ্তমান সময়লৈকে। আৰু ইয়াৰ পদখিনি হৈছে আপোনালোকৰ পিয়নৰ পদ হয়। 4টা মুকলি হৈছে। ইয়াত আপোনালোকৰ দৰমহা পে স্কেল ভালেই দিছে, 12,000 পৰা 52,000 টকা পৰ্যন্ত। লগতে আপোনালোকৰ গ্ৰেড পে পাই যাব 3,900 টকা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এজ লিমিট ধৰিছে 40 বছৰলৈকে মেক্সিমাম। আৰু আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন যিসকলে 8 পাছ কৰিছে এই পদখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু তেনেদৰে আপোনালোকৰ 4টা বিভাগৰ পদখিনি আছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ প্ৰয়োজন হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কামবিলাক এনেকুৱা হ'ব, পেপাৰ ৱেট উইল বি। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কি প্ৰয়োজন হ'ব, এমপ্লয়মেণ্ট এক্সচেঞ্জ যিখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে সেইখন আপোনালোকৰ প্ৰয়োজন হ'ব। লগতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আপোনালোকে অফলাইন যোগে এপ্লাই কৰিব লাগিব। অফলাইন কৰিবলৈ এপ্লাই কৰিলে যিটো আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় পাৰ্ট 9 সেইখন আপোনালোকে আনি পেলাই তাত আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন হয়, লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ এই সকলোখিনি জেৰক্স কৰিব। জেৰক্স কৰি পেলাই আপোনালোকে ছেভ এটেচ কৰি দুখন ফটোৰ সৈতে আপোনালোকে এই এড্ৰেছটোত আপোনালোকে পঠাই দিব। ইয়াত লিখা আছে আপোনালোকে ডাকঘৰ যোগে পঠাব লাগিব। দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ শিৱসাগৰ, পিন 785640 আছাম। এই এড্ৰেছটো আপোনালোকে এনভেলপটোৰ ওপৰত লিখি আপোনালোকৰ 18 তাৰিখৰ আগত পোৱাকৈ 18 আগষ্ট ইয়াত লিখা আছে। আপোনালোকৰ আগষ্টলৈকে সময় আছে। 18 আগষ্ট আগত পোৱাকৈ আপোনালোকে পঠাই দিব লাগিব। তাৰ পিছৰ ভেকেঞ্চিটো হৈছে GNRC ফালৰ পৰা মেডিচপ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চি আহিছে। ইয়াত আপোনালোকৰ ভেকেঞ্চিবোৰ 25টা মেনেজাৰ, লগতে ফাৰ্মাচিষ্ট, এছ'চিয়েট, আদাৰ পোষ্ট আৰু অন্য ধৰণৰ ভেকেঞ্চিও আছে। ইয়াত প্ৰথম যিটো পদ আহিছে এইটো আহিছে আপোনালোকৰ চেল এছ'চিয়েটৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ পদ আছে টোটেল 10টা আছে। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যিসকলে SLC, HS, এনি গ্ৰেজুৱেট উইথ বেছিক নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন। ইয়াৰ ভিতৰত যদি আপোনালোকে যিকোনো এটা কোৰ্চ কৰিছে তেতিয়া আপোনালোকে এই পদখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে ডেৰিয়েবল এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আপোনালোকে কিবা কৰি থৈছে তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। বাট আপোনালোকৰ যদি নাইও তেতিয়া কোনো প্ৰব্লেম নহয়, কিন্তু যদি আছে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি লিখিছে। আৰু ইয়াত আপোনালোকৰ জব ডেছক্ৰিপশ্যন লিখা আছে, আপোনালোকে কি কাম কৰিব লাগিব ইয়াত আপোনালোকৰ দিয়া আছে। আৰু ভালদৰে চাই ল'ব। ইয়াৰ পিছতো আছে ৱেব এডমিন পৰ্টেল এছিষ্টেণ্ট। ইয়াৰ কাৰণে আপোনালোকৰ 2টা পদ আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 1 বছৰ আপোনালোকে ডিপ্ল'মা কৰা কম্পিউটাৰ। যদি আপোনালোকে কম্পিউটাৰ এবছৰ শিকিছিলে তেতিয়া আপোনালোকে এই পদখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে লিখা আছে ডেৰিয়েবল এক্সপিৰিয়েঞ্চ এবছৰ আপোনালোকে কম্পিউটাৰ বা টিচিং ৰিলেটেড এক্টিভিটি যদি কৰিছে বা আপোনালোকে যদি কম্পিউটাৰ কিবা কাম কৰিছে 1 বছৰ তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কামবিলাক এনেধৰণৰ হৈছে আপোনালোকে চাব পাৰে। শুড হেভ দি প্ৰেক্টিকেল ৱৰ্কিং আপোনালোকে ইয়াত কৰিব লাগিব। যেনেকৈ আপোনালোকে ইণ্টাৰনেট, ইমেইল, ডাটা এইবিলাক আপোনালোকে ইয়াত কম্পিউটাৰ কাম কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ এজ লিমিট আপোনালোকৰ দিয়া আছে 30 বছৰ মেক্সিমাম। আৰু লগতে আপোনালোকে ইয়াৰ কাৰণে আপোনালোকে ইমেইল যোগে এপ্লাই কৰিব পাৰিব। সেইটো একেবাৰে এপ্লাই কৰিলে বহুত সহজে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। যিটো ইমেইল লিখা আছে probal.pathak@ এইটো আপোনালোকে যিটো আপোনালোকৰ ইমেইল এড্ৰেছ লিখা আছে এই এড্ৰেছটোত পঠাই দিব। বা আপোনালোকে মোবাইল নম্বৰ এই নম্বৰটো আপোনালোকে কণ্টেক্ট কৰি সুধিলৈ ধুনীয়াকৈ পঠাব পাৰিব। বা আপোনালোকে যদি সেইটো আপোনালোকে পঠাবলৈ ইমানটা অসুবিধা নহ'ব সেইকাৰণে আপোনালোকে পঠাই দিব। আৰু ইয়াত আপোনালোকৰ লিখা আছে লাষ্ট ডেট অফ এপ্লিকেশ্যন। আপোনালোকৰ বেছি দিন নাই, জুলাই আপোনালোকৰ 26 তাৰিখে এই পদখিনিৰ কাৰণে লাষ্ট ডেট হয়। যেনেকৈ পোষ্ট 1 আৰু 2 কাৰণে 26 তাৰিখে দিছে, আৰু পোষ্ট 3 আৰু 4 কাৰণে 23 তাৰিখে, আৰু পোষ্ট যিখিনি 5 আৰু 6 নম্বৰ যিখিনি পোষ্ট আছে সেইখিনিৰ কাৰণে আপোনালোকৰ 29 তাৰিখ দিছে। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে কোনো দিব নালাগে। লগতে জব লোকেশ্যন আপোনালোকে গুৱাহাটীত চাকৰি কৰিবলৈ পাব। আৰু তাৰ পিছৰ পদখিনি আহিছে আপোনালোকৰ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা SSCৰ পৰা আহিছে। ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট হৈছে 20/7/2023। ইয়াত আপোনালোকৰ 1558টা MTSৰ পদ আছে। লগতে হবলদাৰ ভেকেঞ্চি আছে। যিখিনি MTSৰ পদ আছে তাত আপোনালোকৰ কোনো ফিজিকেল নহয়, অনলি এক্সাম দিলেই হ'ব। আৰু যিখিনি হবলদাৰৰ ভেকেঞ্চি আছে তাত আপোনালোকৰ ফিজিকেলো হ'ব আৰু এক্সামো দিব লাগিব। আৰু MTSৰ কাৰণে আপোনালোকৰ অনলি এক্সামত যদি পাছ কৰি যায় আপোনালোকৰ চাকৰি হৈ যাব। ইয়াত আপোনালোকৰ এক্সাম অকল MTSৰ আপোনালোকে এক্সাম দিলেই আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। যিটো SSC অফিচিয়েল ৱেবছাইট আছে SSC. তাৰ পিছৰ পদটো আছে আপোনালোকৰ ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীৰ ফালৰ পৰা আহিছে। ইয়াৰ কাৰণে ৱাকিং ইণ্টাৰভিউ আছে। আপোনালোকৰ 21 তাৰিখে ৱাকিং ইণ্টাৰভিউ হয়। তাত আপোনালোকৰ লাষ্ট ডেট দিয়া আছে। ইয়াৰ কাৰণে 18টা লোৱাৰ ডিভিজন ক্লাৰ্কৰ ভেকেঞ্চি আহিছে। প্ৰথমটো আছে লোৱাৰ ডিভিজন ক্লাৰ্ক, 4টা পদ আছে। ইয়াত আপোনালোকৰ দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে কোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেতিয়া আপোনালোকে এই পদখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। যিটো লোৱাৰ ডিভিজন
ক্লাৰ্কৰ পদ আছে। গ্ৰেজুৱেশ্যন যদি আপোনালোকে কৰি দিছে তেতিয়া এই পদখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ দৰমহা ভালে দিছে, আপোনালোকৰ 19,900ৰ পৰা আপোনালোকে পাব। আৰু মেক্সিমাম 27 বছৰ লিখিছে। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনো পাই যাব, যিসকলে ST OBC আছে। তাৰ পিছৰ পদটো আছে আপোনালোকৰ নাৰ্ছৰ পদ হয়। আপোনালোকে ইয়াৰ কাৰণে 14টা পদ আছে। OBC কাৰণে আছে, SC EWSৰ কাৰণে আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চো আপোনালোকৰ বিচাৰিছে। যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন জেনেৰেল নাৰ্ছিং কৰি থোৱা আছে বা আপোনালোকে 1 বছৰ ক্লিনিকেল এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ এজ লিমিট বিচাৰিছে 30 বছৰ হয়। আৰু মেল কেণ্ডিডেট ফৰ নাৰ্ছিং পোষ্ট চেল বি কনচিডাৰ্ড আপ টু মেক্সিমাম 20% পোষ্ট এভেইলেবল। আৰু ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যন আপোনালোকে দিব OBC NCLৰ বাবে 3 বছৰ আৰু SC ST ৰ বাবে 5 বছৰ দিব। লগতে PWৰ বাবে 10 বছৰ দিব। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে যি শেষৰ পদটো আছিলে ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফিজ আপোনালোকে 300 দিব লাগিব। লগতে ST ST ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকে কোনো দিব প্ৰয়োজন নাই। লগতে আপোনালোকে পে'মেণ্ট কৰিব লাগিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ মাধ্যমেৰে। আৰু ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ যিটো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে মোক কমেণ্ট কৰিব পাৰে, মই আপোনালোকৰ কমেণ্ট বক্সত আপোনালোকৰ লিংকটো পঠাই দিম। এইখিনি আৰু তাৰ পিছৰ পদটো আপোনালোকৰ আহিছে MES ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2023। ইয়াৰ কাৰণে আপোনালোকৰ টোটেল পদ আছে 41,822টা ভেৰিয়াছ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকৰ জুলাই আপোনালোকৰ এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে। আপোনালোকৰ অলৰেডি জুলাই 17 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু ইয়াৰ কাৰণে মেল ভেকেঞ্চি কিমান আছে চাব পাৰে, 27,920টা আছে। মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি আছে 11,316টা। মেটৰ ভেকেঞ্চি 27,920। মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি 11,316। ষ্ট'ৰ কিপাৰৰ চাব পাৰে। লগতে ড্ৰাছাৰমেন সেনেকৈ আছে। আৰু এজ লিমিট আপোনালোকৰ দিয়া আছে 18ৰ পৰা 30 বছৰ পৰ্যন্ত। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ পাই যাব, যেনেকৈ ST 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব, OBC সকলে 33 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তেনেদৰে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। চিটিজেনশ্বিপটো আপোনালোকৰ ইণ্ডিয়ান চিটিজেন যদি হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে গম পাই, যিসকলে 10, 12 বা BA পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াত 10 পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব, 12 পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব, লগতে BA পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ 100 টকাকৈ দিব লাগিব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছখিনি এনেকুৱা হ'ব যে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, ৰিটেন এক্সাম হ'ব, তাৰপৰা মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপৰা ইণ্টাৰভিউ হ'ব। ইয়াত কোনো আপোনালোকৰ ফিজিকেলৰ প্ৰয়োজন নহয়। আৰু এপ্লাই কৰিবলৈ আপোনালোকে যাব লাগিব https://mes.nic.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই লিংক আপোনালোকে অফিচ উইল বি অ'পেন এণ্টাৰ এডুকেশ্যন ডিটেইলছ আপোনালোকৰ এডুকেশ্যন ডিটেইলছ দিব। সকলোখিনি আপোনালোকে ভালদৰে ফিল আপ কৰাৰ পিছতে আপোনালোকৰ এপ্লাই হৈ যাব। আৰু যিসকলে ST আছে তেওঁলোকে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে, ফিমেলসকলেও দিব নালাগে। মাত্ৰ OBC আৰু জেনেৰেল কেণ্ডিডেটহে আপোনালোকৰ এপ্লিকেশ্যন ফিজখিনি পে'মেণ্ট কৰিব লাগিব। আৰু আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো মই আকৌ কৈ দিছোঁ https://mes.nic.in আপোনালোকে গুগল বা ক্ৰমত গৈ এই অফিচিয়েল ৱেবছাইটটো আপোনালোকে টাইপ কৰি আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যদি সদায় এনেকুৱা ধৰণৰ জবৰ ভিডিঅ'সমূহ পাই থাকিব বিচাৰে। আজিলৈ বাই, পুনৰ নতুন ভিডিঅ' লগ পাম।